এয়া কটনৰ কাপোৰ 1 মিটাৰ লৈছোঁ মাজতে দুভাগ কৰি জয়েন কৰি চিলাই দিম এতিয়া এখন পুৰণা সোফা কভাৰবিলাক পুৰণা হৈ গ'লে এনেকৈ দহি পাতি যদি সজাই ৰাখিব পাৰে খুব ধুনীয়া লাগে তেতিয়া নতুন নতুনহে দেখে যিকোনো কটনৰ ফুল থকা যেনেকুৱা হ'লেও পাৰিব এনেকৈ মাজত দুভাগ কৰি লৈছোঁ এইখিনি মাজত জয়েন কৰি দিম এখন মই বিছনাৰ কাৰণে লৈ আছোঁ মাজত জয়েন কৰি চিলাই দিলোঁ আৰু কাষে কাষে যিখিনি কাটিছিলোঁ সেইখিনি পিকো কৰি দিলোঁ 3টা ৰঙৰ ঊল লৈছোঁ প্ৰথমে পিংক কালাৰ লৈছোঁ পিংক কালাৰডাল সূতা 4ডলীয়া কৰি লৈছোঁ 4ডলীয়াডাল আকৌ এনেকৈ গাঁঠি দিওঁতে 8ডাল হৈ গৈছে হাতৰ এবিটতকৈ অলপ বেছি লৈছোঁ কাৰণ ঊলৰ গাঁঠি দিওঁতে সূতাডাল বহুতখিনি সোমাই যাব বেছি ছুটি হ'লে গাঁঠি দিবলৈ অসুবিধা আৰু কিমান দূৰত্বত দিব সেইখিনি নিজৰ আইডিয়া মতে দিব কেনেকৈ দিলে ভাল লাগিব হোৱাইট কালাৰ নহয় ক্ৰীম কালাৰ হয় অফ হোৱাইটত পৰিব আৰু এইখিনি কিমান দীঘল কৰি ৰাখিব সেইটো নিজৰ জোখত ল'ব ছুটিও দিব পাৰে দীঘলো দিব পাৰে এই ঊলখিনি যেতিয়া গাঁঠি দিম ওপৰখিনি কাৰণ বেছি ওচৰত যদি গাঁঠি দিওঁ সেই ওপৰৰ সেই বল নিচিনা যি গোল হৈ থাকিব সেইখিনি সৰু হৈ যাব গতিকে অকণমান তললৈ আনি প্ৰথম গাঁঠিটো বেছি জোৰে টানিব নালাগে জোৰে টানিলে মাজত সেই ফাট মেলি যায় সেইখিনি চিন বহে প্ৰথম গাঁঠিটো একেবাৰে ঢিলা কৰি দিম সেকেন্ড গাঁঠিটো জোৰে টানিব ইয়াত 3টা গাঁঠি দিলোঁ প্ৰথমটো একেবাৰে লাহে কৰি টানিম সেকেন্ড যিকেইটা দিম দ্বিতীয় তৃতীয়টো এটা খুব জোৰে টানিব এটা অফ হোৱাইটটো দিছোঁ এতিয়া গাঁঠিবিলাক ভালকৈ মন কৰিব
আৰু কাপোৰখনৰ ওপৰত গধুৰ বস্তু যিকোনো ৰাখি ল'ব। মই গাৰু এটা ৰাখি লৈছোঁ। এখন বিচনাখন হৈ গ'ল। মই পথালিকে দিব নোৱাৰোঁ, মানে দীঘল যিফালে ভৰি দিওঁ সেইফালে সজাব নোৱাৰোঁ। মই সেইটো কাৰণে এনেকৈ দীঘল কৰি দিছোঁ। এইখন একেধৰণে বান্ধিলোঁ। এইখিনি কালাৰটো ইয়াতকৈ উজ্জ্বল হয়, কিন্তু ভিডিঅ'টো তেনেকুৱা লাগিছে। এই ওপৰৰ যদি আউজি থাকোঁ, সেয়াত তিনিটা ওপৰ এনেকৈ তিনিকোণীয়াকৈ দিছোঁ। কেতিয়াবা গাৰু যিটো থাকিব, গাৰুটো এনেকৈ গাৰুটো যেতিয়া দিওঁ ওলাই থাকিব, মাজত দিয়া নাই। গাৰুটো কিমান ওখ সেইখিনি জোখ দি ল'ব, সেইটো জোখত দিব গাঁঠিব। সেইখিনি ওপৰত যদি দিয়ে এইখন ফুলাম গোটেইখন। এইখন আচলতে চোফাত পৰা কাপোৰ নহয়, মই এনেই কাপোৰ চিলোৱা যে চুইজাৰ তেনেকুৱা ফৰক চক চিলোৱা কাপোৰ হয়। তথাপিও ভালেই লাগিছে ওচৰৰ পৰা। এই চোফাখন কভাৰখিনি পুৰণা হ'ল, কিন্তু এইখন যেতিয়া এইখিনি এনেকৈ দিলোঁ, নতুন লাগিছে এইখনে। সেইবিলাক বগা হৈ গৈছে কাষে কাষে। সেইবিলাক মুচিলেও চফা নহয়, এৰি গৈছে।